তোমাৰ বাবে কথা মই এজন সুযোগ্য বিধাতা
এই গৰ্ভিণী এতিয়াও জীৱিত ক্ষান্ত হোক দাদা মৌৰবীয়ে বিচাৰিছে শৰণাগত জানো দণ্ড দিয়াটো উচিত হ'ব দাদা কৃষ্ণ দাদা এওঁৰ গাত হঠাৎ এনে পৰিৱৰ্তন কিয় কামাই মৌৰবীৰ মনত নাই আৰু কিবা গতিকে দাদা আপুনিও যাওক দ্বাৰাকাপুৰী ময়ো যাওঁ ইন্দ্ৰপ্ৰস্থত দেখা কৰি যাওঁ পাণ্ডৱপুৰত উত্তম উত্তম কামাই তেন্তে সেয়ে হওক ময়ো খন্তেক বিশ্ৰাম কৰোঁগৈ বলক দাদা মৌৰবী তুমি কৰিবা অপেক্ষা নিশ্চয় মই কৰিম অপেক্ষা এতিয়া যাওক নিজ কৰ্তব্য